स्वागतम जनाइছো আজি বহুত বছৰ প্ৰায় এক বছৰ মূৰত মই এই ব্লগিং ষ্টাৰ্ট কৰিছো আপোনালোকে চাগে ভাবিছে ছোৱালীজনী ক'ত গ'ল একচুয়ালি বিশেষ একো ওলাই যোৱা হোৱা নাছিলে এক বছৰ ঘৰতে সোমাই আছিলো এই কিবা কিবি বৰিং লাইফষ্টাইল কিন্তু আজি বহুত দিনৰ মূৰত আমি এটা জেগালৈ বুলি ওলাই আহিছো আমি বুলি কওঁতে এতিয়াতে মই আপোনালোকক দেখাই দিছে কোন কোন আহিছো এয়া মই মুক্তি চিনি পায় এয়া মোৰ বা অকমান লাজ কৰিয়া কংকি এয়া ভাস্কৰ দাদা গাড়ী চলাই আছে আৰু এইফালে আছে ভাস্কৰ দাদাৰ ভাইটি দল আজি আমি গৈ আছো আপাৰ আসামৰ এটা 4 দিনীয়া ট্ৰিপ সো বহুত দীঘলীয়া ট্ৰিপ হ'ব ধৰিছে এইটো জাস্ট ষ্টাৰ্টিং হয় আৰু ইয়াতে মই আপোনালোকক আকৌ পুনৰবাৰ কৈ দিওঁ আজিৰ ব্লগটোলৈ আপোনালোকক পুনৰবাৰ মই স্বাগতম জনাইছো নামিছো ধৰমটোলত বহুত ৰ'দ এই কালি পৰহি ৰ'দ নাছিলে ভাবিছিলো ৱেডাৰটো ইমান ধুনীয়া আমি যোৱাৰ দিনাখন তেনেকুৱা হ'লেই হ'ল বাট একো কেছ নাই বাৰু গাড়ীৰ ভিতৰত এচি আছিলোঁ কিন্তু নামি দিয়াৰ লগে লগে ৰ'দ আছে আৰু আপোনালোকক মই দেখাওঁ ভিউটো ইমান ধুনীয়া লাগিছে বহুত ধুনীয়া জেগা চবেই জানে আৰু ধৰমটোলত নামি পেলাই যদি ডাব নাৰিকল নাখাওঁ এইটো কেনেকৈ হ'ব পাৰে গতিকে আমিও নামিছোঁ এতিয়া ডাব নাৰিকল খাবলৈ এয়া চাওক দুলে ইতিমধ্যে খোৱা ষ্টাৰ্ট কৰিলে খাদ্যমন্ত্ৰী আৰু এইফালে কংকি ৰখি আছে নিজৰটো কাৰণে ভাস্কৰ দাদা অকণমান আগলৈ গৈছিল কিবা এটা কামলৈ সেয়া আহি আছিল দেখিছেনে মই দেখাই আছোঁ আৰু ভাস্কৰ দাদা আহি আছে এয়া কংকি কেনেকুৱা মজা লাগিছে ভাস্কৰ দাদা এতিয়া 2 নম্বৰ প্ৰথমৰটো কি হ'ল কাহিনীটো ক'বা নেকি ৰ'বা গাড়ী চাউণ্ডটো যাই লওক একেবাৰে সৰু আছিলে আৰু এইটো মূৰটো কাটি আছে থেংক ইউ আপোনাৰ দোকানখন কিমান বছৰমান হ'ল এবছৰ নতুন আপুনি বনাইছে ন আপুনি ঘৰতে বনোৱা নেকি এইবিলাক চব বাঁহৰ বস্তুবোৰ এয়া চাওক ইমান ধুনীয়াকৈ মাছ মাৰিবলৈ যোৱা পল' ইয়াত তেওঁলোকে ডলাবিলাক ৰাখিছে চব খৰাহী তাৰপিছত এয়া চাওক ইমান ধুনীয়া বিশেষকৈ আপোনালোকক এটা বস্তু দেখুৱাবলৈ যে খাবলৈনো কি আনিছোঁ মইচোন আপোনালোকক নেদেখালোৱে বহুত কিবা আনিছোঁ কালিৰ পৰাই প্ৰিপেৰেশ্যন ইমান দীঘলীয়া ট্ৰিপ এটা প্লেন কৰিছোঁ মস্তি কৰি যাব লাগিব ন ৰাস্তাত খাই কিন্তু কি আনিছোঁ খোৱাৰ আগতে আপোনালোকক এবাৰ দেখাই লওঁ কিন্তু তাৰো আগতে য়েছ মই এটা বস্তু আপোনালোকক দেখাবই পাহৰি গ'লো যে ছিটিং এৰেঞ্জমেণ্ট আমি যে দেখাইছিলোঁ ডাব নাৰিকল খাবলৈ নামিছিলোঁ তাৰ পৰা আকৌ চেঞ্জ হৈ গ'ল হাল সলনিকৈ বহি থাকিম আগ পিছ কৰি এতিয়া পিছফালে বহি আছোঁ মই আৰু মোৰ লগত বহি আছে দোল আৰু আগফালে বহি আছে কংকি আৰু ভাস্কৰ এটা কনষ্টেণ্ট আছে কাৰণ সি ড্ৰাইভ কৰি আছে অলপ পিছত চাগে দুলেও কৰিব কিন্তু এতিয়া বৰ্তমান এইটো এৰেঞ্জমেণ্ট আৰু খাবলৈ কি আনিছোঁ য়েছ সেইটোহে দেখাম বুলি কৈছিলোঁ এয়া চাওক পটাটা এইটো চিপছ বহুত ভাল লাগে বাংলাদেশৰ হয় ওৱান অফ মাই ফেভৰেটছ আৰু বাকী বিশেষ কিবা আছে আৰু যেনেকৈ মই যদি দেখাওঁ আপোনালোকক এনেকৈ পেকেটটোত এইবিলাক দেখিছেনে জেমছ আছে বানানা চিপছ আছে আৰু ঢেৰ কিবা বাউলি চাউলি চকলেটছ এণ্ড অল মুঠতে মুখখন ক্ষতি নহয় পেট যাতে বেয়া নহয় সেইকাৰণে মই ৰেষ্ট্ৰিকশ্যনত খাইছোঁ কিবা কিবি কিন্তু একো নাই পেট বেয়া হ'লেও ষ্টেচনত ৰখি ল'ম আমি ফাইনেলি এটা বহুত দীঘলীয়া ভাগৰুৱা দিনৰ মূৰত এতিয়া যোৰহাটতে এখন হোটেলত ষ্টে কৰিছোঁ ভাস্কৰ দাদা আৰু দোল নিজৰ ৰুমত আছে এতিয়া কংকিবা আৰু মই আছোঁ মোৰ ইমানেই ভাগৰ লাগিছে মই ঠিক চকুৱে মেলিব পৰা নাই কিন্তু কংকিবাই পূৰা নিজৰ অফিচৰ কাম কৰিয়ে আছে তাই পূৰা ডেডিকেশ্যন লেভেল মানে মই কি ক'ম আৰু ভাষা নয়া চাওক তাই পূৰা অফিচৰ কামত বিজি বেলেগ আৰু মেইন জাৰ্ণিটো কালিৰ পৰা ষ্টাৰ্ট হ'ব কালি আমি ক'ত ফুৰোঁ মই চব আপোনালোকক দেখাম গুড মৰ্ণিং এভৰিৱান এতিয়া আমি গৈ আছোঁ শিৱসাগৰলৈ আৰু মই ভাবিছোঁ এনেকুৱা কেনেকৈ হ'ব পাৰে যে মই যোৰহাট আহিলোঁ আপোনালোকক যোৰহাটৰ একো এটা স্নেপে নেদেখালোঁ চ' গাড়ীৰ পৰাই মই যি দেখিছোঁ মই আপোনালোকক অকণমান দেখুৱাই দিওঁ যদি অলপ চাই লওক
এতিয়া মই অকণ ভিতৰৰ মাহলটো দেখাই দিওঁ, অকল নিজক দেখাই থাকিলে কেনেকৈ হ'ব। এয়া দুল, এয়া কংকি, এইফালে চা, এয়া ভাস্কৰ দা। এতিয়া আমি গৈ থাকোঁ আৰু আপোনালোকক কিবা দেখাবলগীয়া হ'লে মাজত দেখাম, নহ'লে ডাইৰেক্ট শিৱসাগৰত লগ পাম। এতিয়া আমি ৰাস্তাত নামিছোঁ, ইমান ভোক লাগিছে, ব্ৰেকফাষ্ট কৰাই নাই, আমি ডাইৰেক্ট হোটেলৰ পৰা চেক আউট কৰি আহি গ'লোঁ শিৱসাগৰলৈ বুলি। চ' ৰাস্তাত চাই আহি আছোঁ আচলতে যে ক'ৰবাত খাবলৈ পাওঁ নেকি, কিবা পাওঁ নেকি, ইমান ভোক লাগিছে। আৰু এতিয়া আমি এইখনত নামিছোঁ, হোটেলখনৰ নাম হয় ইপ্সিতা ধাবা। ইপ্সিতা ধাবা এইখনত খাবলৈ নামিছোঁ। ফাৰ্ষ্ট মাহলটো দেখাই দিওঁ যে ওচৰ পাছৰ জেগাটো কিমান ধুনীয়া হয়, ইমান ধুনীয়া যে প্ৰথমতে এইখনতকৈ মানে হোটেলখনতকৈ আগতে জেগাটোৱে আমাক এট্ৰেক্ট কৰিছে। তাৰপিছত যে দেখিছোঁ এইখন দেখোন খোলা আছে, আমাৰ বহুত ফূৰ্তি লাগি গৈছে। চাওক জেগাটো দেখাই দিওঁ, ইমান ধুনীয়া, পূৰা গ্ৰীনেৰী। ৱাও, এয়া চাওক চবকে দেখাই দিওঁ। এয়া ভাস্কৰ দাদা, ভাস্কৰ দাদা পূৰা হোৱাইট শ্বু লগাই ডেপৰ লুক এটা দিছে। আয়া কংকি কিবা উলিয়াই আছে গাড়ীৰ পৰা। মই ইমান ভোক লাগিছে, আমি গাড়ীতে বিস্কিট চিস্কিট কিবা আছিলে সেইবিলাকে খাই আছিলোঁ, কিন্তু প্ৰপাৰ ব্ৰেকফাষ্টটো বিচাৰিয়ে পোৱা নাছিলোঁ। এইটো দোল, ইমানেই ৰ'দ যে মই একো দেখা নাই। আপোনালোকে স্ক্ৰীণত পৰা দেখি আছেনে নাই? ৰ'বা, দেখিছেনে নাই? দেখিছা তোমাক? এয়া আমাৰ ইয়াত পৰঠা দেখিছোঁ, মুখতে পৰঠাটো দি শিৱসাগৰ পাই গ'লোহি। আৰু শিৱসাগৰত এতিয়া মই ক'ত থিয় হৈ আছোঁ আপোনালোকক এবাৰ দেখাই দিওঁ। মই থিয় হৈ আছোঁ ৰংঘৰৰ সন্মুখত। ৱাও, ইমান ধুনীয়া লাগিছে, মানে মনটোৱে ভাল লাগি গৈছে দেখি। ভিতৰত গৈ আপোনালোকক চব দেখাম। আমি গৈ আছোঁ। এতিয়া প্ৰমোদ সিংহই বনোৱা ন? আগতে কোনে বনাইছিলে? চাহেৰে বনাইছিলে ৰুদ্ৰসিংহই। অঁ, তাৰপিছত এইটো আকৌ ৰিকনষ্ট্ৰাক্ট কৰিছে ন? ৱাও, এণ্ট্ৰিটো চা না কি ধুনীয়া। ইয়াৰে ওপৰত বহি পেলাই ৰজাই চাইছিল ন? ব'লা ৰজাই জোপা চাইছিলে, আমিও চাংগৈ। এতিয়া বৰ্তমান যাম আমি এই ওপৰলৈ, জোপা ৰজাই বহি পেলাই মেইন খেল ধেমালিবোৰ চাইছিলে। বা এতিয়া ওপৰলৈ যাম নে? ব'লা। অঁ, উঠাটো বহুত ধুনীয়া হয়। আমি ওপৰতে উঠি যাম আৰু ৰজাই আগতে সেই ওপৰতে বহি পেলাই সকলো ইয়াতে খেল ধেমালিবোৰ হৈছিল, কুকুৰা যুঁজ, ম'হ যুঁজ বা বিহু নাচ বা যি হয় সকলোবিলাক খেল ধেমালি ইয়াতে হয় এই ফিল্ডখনত। আৰু ৰজাই তাৰ পৰা বহি পেলাই চাই। বহুত ফটো ছেশ্যনে নল কৰিলোঁ, ফটো চটো উঠিলোঁ, ঢেৰ কিবা কিবি। এতিয়া আমি আমাৰ নেক্সট ডেষ্টিনেশ্যন লৰালৈকে যাওঁ, কাৰণ ইয়াতে আৰু অকণমান দেৰি হৈ গ'লে আমাৰ ইফালে দেৰি হৈ যাব। চ' জল্দি যাওঁ, আপোনালোকক ডাইৰেক্ট মই আমাৰ নেক্সট ডেষ্টিনেশ্যনে লগ পাই আছোঁ। এয়া এতিয়া আমি আহি পালোঁহি শিৱদৌল। শিৱদৌল এতিয়া আমি উঠি যাম। ইমান ধুনীয়া পৰিৱেশ, পূৰা টাউনৰ মাজতে, শিৱসাগৰ টাউনখনৰ মাজতে শিৱদৌলটো, ইমান ধুনীয়া পৰিৱেশ। চাকি জ্বলাই আহি গ'লোঁ, ইমান ভাল লাগিল, ইমান ধুনীয়া পৰিৱেশটো। চাৰিওফালে সকলোৱে চাকি বন্তি জ্বলাই আছে। এফালে চাৰিওফালে পাৰ, মই যে দেখাওঁ আপোনালোকক, চাওক এয়া পাৰই পানী খাই আছে। পৰিৱেশটো ইমান ধুনীয়া, কিন্তু মানে ভাবিবলগীয়া কথা এইটোৱে যে একদম টাউনৰ মাজ মজিয়াতে, পূৰা প্ৰপাৰ টাউনৰ মাজত আছে শিৱদৌল মন্দিৰটো, কিন্তু ইমান শান্ত পৰিৱেশ, এৰিয়াটো ইমান ধুনীয়া। মই মানে কি ক'ম, মই একদম মন্ত্ৰমুগ্ধ হৈ পৰিছোঁ। এই ভিউটো চাওকচোন, মই আছোঁ মোৰ পিছফালে সেয়া শিৱদৌল, ভাবিয়ে কিবা লাগি গৈছে। সেইটো শিৱসাগৰ পুখুৰী, শিৱদৌলৰ ঠিক পিছফালে মানে ৰাস্তাটো, এইটো ৰাস্তাটো, তাৰ পাৰতে শিৱসাগৰ পুখুৰী। শিৱসাগৰ পুখুৰীটো ইমান ডাঙৰ। এয়া এতিয়া যে আমি চাকি জ্বলাই আহিলোঁ, এয়া হ'ল শিৱদৌল। আৰু তাৰ ঠিক লগতে এয়া চাওক, এইটো হ'ল দেৱী দৌল, মানে একেটা কেম্পাছৰ ভিতৰতেই। আৰু লগতে আৰু এটা দৌল আছে, সেইটো হয়, ৰ'ব সিফালে গৈ পেলাই দেখাওঁ, আপোনালোকে এনেকৈ হয়তো দেখা নাপাব। সেইটো হয় বিষ্ণু দৌল। সৌটো দেখিছেনে? সৌটো বিষ্ণু দৌল, মানে এনেকুৱাকৈ আছে,
মাজত আছে শিৱদৌল, তাৰ ইফালে আছে এফালে আছে দেৱীদৌল, আকৌটো হয় বিষ্ণুদৌল। তিনিওটা দৌল একেলগতে আছে। চকুৰে আছুতীয়া বাটেৰে শুকুলাই জাকদাৰ নামে মই চমকো। এতিয়া আহিছোঁ আমি আমাৰ নেক্সট ডেষ্টিনেশ্যন, যোনটো হয় তলাতল ঘৰ। খুব ধুনীয়া লাগিল শিৱদৌলত, আৰু তাৰ পিছতে আমি নেক্সট আমাৰ যোনটো ডেষ্টিনেশ্যন হয় সেইটো হয় তলাতল ঘৰ, যোনটো হয় পৰিৱেশটো চাওক কি ধুনীয়া, ৰাস্তাটো ইমান ধুনীয়া, চাৰিওফালে গছ গছনিৰে কাভাৰ কৰা, গোটেই ৰাস্তাটো দেখিয়ে মই পাগল হৈ গৈছিলোঁ। আৰু আহি পাইছোঁ সৌখন গেটখন তলাতল ঘৰ। এতিয়া টিকেট কাউণ্টাৰ ওচৰলৈ গৈছে চব, ব'লক আমিও যাওঁ। এই আমি ফাইনেলি সোমালোহি তলাতল ঘৰ। এয়া চাওক কেম্পাছটো তলাতল ঘৰ, ইমান ডাঙৰ, ইমান গ্ৰীণ, ইমান ধুনীয়া। সৌটো তলাতল ঘৰ আমি গৈ আছোঁ। গোটেই আন্ধাৰ, কি ৱাহ, ইমান ধুনীয়া। বাহিৰখন চাওক তলাতল ঘৰৰ, আৰু ভিতৰখনটো পূৰা এটা সুৰংগ, খুব ধুনীয়া লাগিছে। এক্সিটবিলাক বন্ধ কৰি থৈছে এতিয়া, আগতে সেইফালেদি অহা যোৱা কৰিছিল চাগে। এতিয়া আমি গৈ আছোঁ বগীবিল ব্ৰিজলৈ, প্ৰায় ব্ৰিজ সোমামি আৰু এতিয়া আৰু ইমান ছুপাৰ এক্সাইটেড। বগীবিল ব্ৰিজৰ বিষয়ে মই ক'ব নালাগে, সকলোৱে জানো যে ডিব্ৰুগড় আৰু ধেমাজি কানেক্ট কৰে আৰু ৰেল কাম ৰোড ব্ৰিজ হয়। এয়া চাওক মই আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ, প্ৰায় ষ্টাৰ্ট হৈছে এইখন। এতিয়া আমাৰ ড্ৰাইভাৰ চেঞ্জ হৈ গৈছে, এতিয়া চলাই আছে দুলে, আৰু ভাস্কৰ দা আৰামত এতিয়া বহি গৈছে হাত মেলি পেলাই। ভাস্কৰ দা কেনেকুৱা লাগিছে ইমান দেৰি মূৰত বহি? আৰাম লাগিছে। দুল কেনেকুৱা লাগিছে চলাই? এই জাষ্ট আমাৰ লাঞ্চ হৈ গ'ল, ইমান খালোঁ। আমি দুটাকে চিকেন আইটেম খালোঁ, তাৰপিছত ভেজ ফ্ৰাইড ৰাইচ যোনটো আছিল স্পেচিয়েলি সেইটো ক'ব লাগিব, মই কাশ্মীৰী পোলাও টাইপ আছিল, ইমান টেষ্টি। এখন চাওক ৰেজৰ্টখন মই ওলাই গৈ পেলাই আপোনালোকক অকণমান দেখাই দিছোঁ কেনেকুৱানো দেখিবলৈ। এইবিলাক চব কটেজ, ইয়াতে খাব পাৰি। আমি সেইফালৰ সৌ কেবিনটোত খাইছিলোঁ। তাৰপিছত এয়া এইখনেই আছিল মেহবুজ, পাৰ্কিং এণ্ড অল চব আছে, বহুত ধুনীয়া লোকেশ্যন, পূৰা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা অকণমান আহিয়ে পায়। আমি ফাইনেলি তিনিচুকীয়া পালোঁ। ইয়াৰ বৰ্তমান আমি আছোঁ তিনিচুকীয়াৰ চেফায়াৰ হোটেলত। হোটেলখন বাহিৰৰ পৰা দেখুৱাব মই পাহৰি গ'লোঁ, কাৰণ ডাইৰেক্ট চেক ইনেই কৰি গ'লোঁ আৰু ৰুমত সোমাইহে মনত পৰিছোঁ, আপোনালোকক দেখাবই পাহৰিলোঁ। কিন্তু একো কথা নাই, কাৰণ কালিও আমাৰ ষ্টে এইখন হোটেলতে আছে। চ' একো নাই, কালি আপোনালোকক দেখাই দিম। হোটেলখন খুব ধুনীয়া, আৰু ৰুমটো দেখাওঁ বৰ্তমান মই, কাৰণ ৰুমত সোমাইহে মনত পৰিছে, আপোনালোকক দেখুওৱা নহ'ল। ৰুমটো কিন্তু আজি মোৰ বহুত ধুনীয়া লাগিছে। কালিৰ কম্পেৰিজনত সঁচা ক'ব গ'লে মোৰ আজিটোৱে বেছি ভাল লাগিছে, কাৰণ ইমান আহল বহল আৰু পূৰা ষ্টাইলিছ ব্লেক এণ্ড হোৱাইট থিম এটা মেইনটেইন কৰিছে। চাওক ৰুমটো ইমান ধুনীয়া ন, মোৰ আজিৰ ৰুমটো খুব ধুনীয়া লাগিছে। আকৌ যদি কংকিতা আহিয়ে পৰা অফিচৰ কামত লাগি গৈছে। আজিৰ দিনটোৰ চবতকৈ বেষ্ট মমেণ্ট কোনটো আছিল কওঁ? চবতকৈ বেষ্ট কোনটো? সব মোমেন্টে বেস্ট। এই মোৰ দাঙিবই পৰা নাই, যা কাম কৰি থাক। এতিয়া আমি ডিনাৰ অৰ্ডাৰ কৰিছোঁ, হোটেলৰে ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ, অলপ দেৰি পিছত আহি পাবই আৰু। চ' আমি আজি খাই বৈ জল্দি শুই যাম, কাৰণ কালি আমাৰ প্লেনটো আছে যে আমি যাম ৰয়িং। চ' ৰাতিপুৱা বহুত সোনকালে উঠিব লাগিব, আৰ্লি মৰ্ণিং যাম। চ' খাই বৈ এতিয়া বিশেষ মই খাই বৈ যিটো শুয়ে যাম আৰু ব্লগটো এক্সটেণ্ড নকৰোঁ, আপোনালোকক ডাইৰেক্ট কালি ৰয়িঙত লগ পাম।